গাইজ কি খবৰ আপোনালোকৰ ৱেলকাম টু মাই ইউটিউব চেনেল গিৰিছ ফৰেক্স আৰু এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ বলক আমাক মাতিছে মণ্ডপ বনাবৰ কাৰণে আমি যাই আছোঁ এতিয়া মণ্ডপ বনাব আপোনালোকেতো দেখা নাই মণ্ডপ তো আমাক বনাব মাতিছে সেইকাৰণে আমি যাম এতিয়া মণ্ডপ বনাব কৰোঁ কি নকৰোঁ কিমান সময় লাগে বলকচোন চাওঁ মণ্ডপটো কেনেধৰণৰ হৈছে বা কেনেকুৱা ডিজাইনৰ হৈছে বলক কোনে কথা কল জহাদি বঢ়িয়া হ'ব গম পাইছা এ কুটা অমিৰা কৰে নুকা লাগব এ কোৱা নাই অমিৰা আটিয়া কল আটিয়া কল নাল কথা কল বুলি কৈছে এই জনাই কল বোলে বগা জনাই আঠিয়া কল দে কল নাই ওপৰত পাতা নাই পাক নাই বুলি কও পাক নাই গুটি গুটি লাগি আছে ক'ত গুটি লাগে কল গছত কল গছত গুটি লাগে নেকি এয়া কি বা এয়া এ গুটি গুটি নে এয়া কি বা এয়া কি গুটি কি কৰে এই গুটি গুটি লাগি আছে কি এই ঘৰত কাট এই কৃষ্ণ এই কৃষ্ণ কথা হেবাত নাই সৰু ডালহে কাটিলি দেখোন এইটা খুটা হ'ব বা কল গছৰো খুটা আছে আৰু হেৰি কাবাক যদি মণ্ডপ বনাব লাগে কন্টাক্ট কৰবি দেখাই আছো বাৰু একদম শেষলৈকে নাম্বাৰটো কোনে দেখিয়া পিডি কি কবি ইঞ্জিনিয়াৰ চাওঁ বনালি এইটো ইঞ্জিনিয়াৰ বনালি চাবি এইটো মণ্ডপ বনোৱা নে আহিব মণ্ডপ বনাই দিবা লাগে আমাৰ বুলি কি নে আহিব আদুল হ'ব কিটা হ'ব তই আগৰখিনি কিয় কাটা দেখিটো লাগিল হয়তো মেনা সভাৰ সভাপতি সম্পাদক উঘেলি গেল দেখোন বা উঘেলিব উঘেলি দিবি দেখোন ইয়ে কি কাটবা লাগে আৰু দেখিছানে ক'ত তেল চাই এই বঢ়িয়া কাটবা নাগে দে জিংকে লৈ যাওঁ উঘেলিব হাতত দাগ লাগব মই নালৰো দেই কিন্তু কৈ দিছোঁ ডাইৰেক্ট লাগব হাতত দাগ লাগব সৰু মানে এতিয়া কি কয় সি হাতত দাগ লাগব না গাকে দিন হোৱা নাই গা দিছি দোকানী মানেছেচোন এই হাতে কলা হলে কলা হল বানৰ হাতত দাগ লাগিলে মই নকৰোঁ দেই ভাই নালৰো মই ডাইৰেক্ট কৈছোঁ গাইছ এতিয়া আমি পালোঁ আহি বিয়াৰ ঘৰ দৰাৰ নহয় কিন্তু কইনাৰহে বিয়া এইটো কইনাৰ ভায়াক আহি আছোঁ এতিয়া কইনাৰ ভাই বুলিয়ে কৈছে দেশ যি পিন্ধি গৈছে পূজা বিয়া নেকি বুলি আহিছোঁ এতিয়া গাইছ আমি এতিয়া আৰম্ভ কৰিলোঁ কামটো আৰম্ভ কৰি আছোঁ এতিয়া বৰ্তমান ইফালে খুটা কাটি আছে কলগছৰ কলগছৰ খুটাই বাৰু ইফালে বহি আছে আৰু এইবোৰ মানুহ আছে নেকি সেইদিনা খৰা কৰি থৈ দিছিলোঁ বাৰু বল ৰাতি কলগছ বিচাৰিব লগা হৈছে দেখিছানে দেখিছানে ৰাতি কলগছ বিচাৰি আছোঁ ভূত চুত নাইতো भाई मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है টান ৰাতি কলগছ কাটি আছোঁ এতিয়া দেখিছানে মণ্ডপ বনাবৰ কাৰণে হ'ব নেকি নাই হ'ব ৰাখিলোঁ এইবিলাক
হয় এই মস্ত কুণ্ডাটো আগত দিন পিছা হয় একে সমান হয় ডাঙৰ গাছৰ হ'লি খাওয়ার পরিবর্তন করছে বন্ধ হয় নাই চাহ খাওয়ার হলে এরকম আহিল কব নোৱাৰি কিবা লাগছে নে মণ্ডপৰ খুঁটাত পানী দিছোঁ তিল বালি দিছোঁ কিহৰ এইটো চাও নেছে দেখোন নাই বেলেগ চাই আছা তোমাকে এখানে আছে ইউটিউবৰ মানুহ গাইছ এওঁ মানে নৰে ইমান জোৰ কাম কৰিব আৰু কিবা এটা কাৰণ লাগি আছে বাৰু চব বনাই লওঁ সম্পূৰ্ণ হোৱাৰ পিছত ভালকৈ দেখাম এতিয়া আৰম্ভ কৰি আছে ভালকৈ চিন্তা কৰ কেমেৰামেন নতুন দিছোঁ তই গান লগাই দিবি গান কেনেকৈ লগাম মই কথা ক'লোঁ মাতিয়ে নাহে মাতিয়ে নাহে এইফালে আমাৰ গণপতি বাপা খুন্দি আছে গাইছ দেখাই আছো হোৱাৰ পিছত এচি না কেতিয়া এক্সপিৰিয়েঞ্চ তোৰ বিয়াৰ দিনা এনেকৈ ডাক নালাগে দে মানুহে কাম কৰিব এইটো আমাৰ পৱন গাটা খুন্দা আহিছে দেই এইবাৰ কলপাত লাগব কলপাত কলপাত কাটিলে হোৱা কলপাত কাটিলে হৈ যাব এই দুটা এতিয়া আহিছে ইটো কিনকে বনাবি তই কৈছোঁ এই কলগছডাল যিডাল কলগছডাল যেনেকৈ মাজেদি থিয়া কৰি দিম থিয়া কৰি ইয়াতে লৰু দি থিয়া কৰি নাই এই চিষ্টেমটো কিনকে নিবি তই এই কলৰ যি পাত কলপাতৰ যি হেৰিটো সেইটো কিনকে বগা বগা আছিলে এইকেইটা তিল পিঠাকে বনাওঁ তিল পিঠাকে বনাম তা এইবিলাক বাদ দি এইবিলাক যা এইবিলাক বাদ দি হেৰি কৰ বগা হেৰি লৈ আহ কি বুলি কয় বগা কাগজ লৈ আহ তাৰপিছত তিল পিঠাকে বনাওঁ তা এইবিলাক আৰু বাদ দি বহুত খৰচ হ'ব এইবিলাক গম পাইছে কলগছ বহুত এন্তে আহিছে এতিয়াহে এন্তে ক'ত বা আছিল এন্তে সৰস্বতী লগ ধৰিব আহিছিল কিবা কৈছিলি আমি কিবা এটা নতুন কাম আৰম্ভ কৰিব খুজিছোঁ গাইছে একদম পুৰা মটিভেশ্যন ডাউন কৰি দিয়ে গাইছে মোৰ চেনেলটোৰ নাম গিৰিছ ফৰ এক্স গাইছ একদম কৈছে নহয় ছাপোৰ্ট কৰিবি ক্ষমা কৰি দিব এইটো লাইক কমেণ্ট শ্বেয়াৰ মাৰি দিবি আৰু ফোন কৰি গোটেইকেইটা মানে হে গাইছ বিয়াত টোপনি লাগিছে 11টা বাজিল মণ্ডপটো আধা হৈছে আৰু আধা আছে অৱশেষত মণ্ডপটো বনোৱা হ'ল চাওকচোন কেনেকুৱা হৈছে যদি ভাল হৈছে লাইক কমেণ্ট কৰিব আৰু
মণ্ডপটো কেনে হৈছে জনাব কমেণ্টত। গাইজ এয়া হ'ল পূৰা শেষৰ ডাইৰেক্ট লাষ্ট। গাইজ মণ্ডপটো কেনে পালে, যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট কৰিব মণ্ডপটো কেনে লাগিছে, যদি ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো, যাতে আমাৰো ভাল হয়। নতুনকৈ বনাইছোঁ মণ্ডপটো, যদি ভাল হৈছে তেতিয়াহে কমেণ্ট কৰিব, বেয়া হোৱা বুলি কমেণ্ট নকৰিব দেই গাইজ। বঢ়িয়া। আগৰ ভিডিঅ'লৈ আপোনালোকক আৰু দিম, লাগাতাৰ ভিডিঅ' দিম আপোনালোকক। তো এতিয়ালৈ বাই বাই, নেক্সট ভিডিঅ'লৈ।